Tushkarani Bora, আপোনালোকলৈ আজি লৈ আহিছো দিল্লী এডিশনৰ দা হিন্দু নিউজ পেপাৰ এনালাইসিস আশা কৰো আপোনালোক সকলোৱে ইয়াৰ পৰা উপকৃত হ'ব আৰু মই এতিয়া এনেদৰে কৈ যোৱাতকৈ আপোনালোকলৈ লৈ আহিছো স্লাইড শো যাৰ জৰিয়তে আপোনালোকে ভালদৰে বুজিব পাৰিব আপোনালোকে নোটছ বনাই যাব আৰু ভিডিঅ'টি মন দি চাব এতিয়া আহো নিউজ পেপাৰ এনালাইসিসলৈ গাইস আজিৰ প্ৰথমটো আৰ্টিকেল হৈছে ষ্টপ দ্য ৰিটাৰ্ণ টু লেজেছ ফেয়াৰ আৰু নেক্সট পেজত আছে আৰ ইণ্ডিয়াছ লেবাৰ লজ টু ৰেষ্ট্ৰিক্টিভ গাইস এই দুটা আৰ্টিকেলে লেবাৰ লৰ বিষয়ে ডিসকাস কৰিছে ষ্টেট গভৰ্ণমেণ্টৰ দ্বাৰা এতিয়া যেনেকৈ লেবাৰ ল ডাইলিউট কৰা হৈছে অৰ্থাৎ শিথিল কৰা হৈছে সেই বিষয়ে এই আৰ্টিকেলটোত ৰাইটাৰে ডিসকাস কৰিছে গাইস আগৰ আৰ্টিকেলত আমিও এটো ডিসকাস কৰিছোৱে যদি কোনোবাই চোৱা নাই তো হেতু গৈ চাই লব পাৰে নেক্সট আৰ্টিকেলটো হৈছে one for the poor guys এইটো আৰ্টিকেল আজি আমি ডিটেইলছত চাম নেক্সট আৰ্টিকেলটো হৈছে states cannot be left to the center's mercy guys এইটো আৰ্টিকেলত ৰাইটাৰে ডিসকাস কৰিছে যে আজিৰ ডেটত সেন্ট্ৰেল গভৰ্ণমেণ্ট এফালে যত সকলো পাৱাৰ আছে আৰু আনফালে ষ্টেট গভৰ্ণমেণ্ট মিন্স সেন্ট্ৰেল গভৰ্ণমেণ্ট ভাৰ্চ ষ্টেট গভৰ্ণমেণ্ট যাৰ হাতত কোনো ধৰণৰ আজিৰ ডেটত পাৱাৰ নাই বুলি ৰাইটাৰে ক'ব খুজিছে ইয়াত ফাইনান্সিয়েল ৰিসোৰ্সেছৰ ক্ষেত্ৰত বেছি ফোকাস দিছে এই আৰ্টিকেলটোত ৰাইটাৰে গাইস এইটো আৰ্টিকেলো আমি আগৰ ভিডিঅ'ত ডিসকাস কৰিছোৱে সো আপোনালোকে যদি চোৱা নাই চাই ল'ব নেক্সট আৰ্টিকেলটো হৈছে লকডাউন সিনড্ৰম গাইস এইটো আৰ্টিকেলত কোভিড-19ৰ ফলত ইন্ডাষ্ট্ৰিয়েলৰ ক্ষেত্ৰত যি প্ৰভাৱ পেলাইছে সেই বিষয়ে ৰাইটাৰে ইয়াত ডিসকাস কৰিছে সো গাইস এইটো আৰ্টিকেলত আমিও আগৰ ভিডিঅ'ত ডিসকাস কৰিছোৱে সো গাইস মই যেহেতু ডেইলি দা হিন্দু নিউজ পেপাৰ এনালাইসিস আগবঢ়াই আছো আপোনালোকৰ সহায়ৰ কাৰণে সো আপোনালোকেও মোক কোঅপাৰেট কৰক এটলিষ্ট 8 বা 9 মিনিটস ভিডিঅ'টো ডেইলি চাবলৈ চেষ্টা কৰক লগতে গাইস আপোনালোকে হয়তো মন কৰিছে ডেইলি কিছুমান আৰ্টিকেল ৰিপিট আহি আছে গতিকে আপোনালোকে গম পাইছে যে এই টপিকবোৰ আপোনালোকৰ এক্সামৰ বাবে কিমান ইম্পৰ্টেন্ট হয় সো আপোনালোকে এটাও ভিডিঅ' মিছ নকৰি নিজৰ পইণ্ট অফ ভিউ বিলাক মোৰ কমেন্ট বক্সত কমেন্টৰ জৰিয়তে জনাব পাৰে এতিয়া আহো নেক্সট আৰ্টিকেলটোলৈ হেতু হৈছে Keeping Asia Pacific afloat. Guys, এইটো আৰ্টিকেলত কোভিড-19ৰ ভয়াবহ প্ৰভাৱ এছিয়া পেচিফিকৰ ৰিজনত লাইফছ এণ্ড লিভলিহুডছৰ ওপৰত কি দৰে প্ৰভাৱ কৰিছে সেই বিষয়ে এই আৰ্টিকেলটো ৰাইটাৰে ডিসকাস কৰিছে এই তলৰ আৰ্টিকেলটো হৈছে ৰেস্কিউইং ইণ্ডিয়ানছ left stranded by war disaster or pandemic guys এইটো আৰ্টিকেলত জাৰ্নালিষ্টৰ এক্সপেৰিয়েন্সৰ বিষয়ে শেয়াৰ কৰে সো ইম্পৰ্টেন্ট নহয় guys আজিৰ সকলোতকৈ ইম্পৰ্টেন্ট আৰ্টিকেলটো হৈছে one for the poor guys food grains will offer immediate relief but workers need more substantive succor guys এই আৰ্টিকেলটোত ৰাইটাৰে ওয়াৰ্কাৰ্স সকলক দিয়া ৰিলিফৰ বিষয়ে ডিসকাস কৰিছে গাইস আমাৰ দেশত লকডাউন ঘোষণা কৰা 50 দিনতকেও বেছি হ'ল লকডাউনৰ সময়ত আমি দেখা পালো যে কোভিড-19ৰ ভয়াবহ আতংকৰ পৰা ৰক্ষা কৰিবলৈ বা পাবলৈ গভৰ্ণমেণ্টে কি দৰে পাব্লিক হেলথ মেজাৰ্ছবোৰ লৈছে গাইস ইয়াৰ ফলত আমাৰ হেলথ সিস্টেমটো ভালদৰে চলি আছে কিন্তু অৰ্থনৈতিক দিশত ইণ্ডিয়া পিছুৱাই গৈছে অৰ্থাৎ ইকোনমিক ক্ৰাইসিস হোৱা দেখা পোৱা গৈছে ফ্ৰেণ্ডছ হেলথৰ কাৰণে এইবাৰ দেশত ইকোনমিক ক্ৰাইসিস হোৱা দেখা পোৱা গ'ল ইয়াৰ ফলত সকলোতকৈ বেছি ইম্পেক্ট পৰা দেখা গৈছে আৰবান পুৰ অৰ্থাৎ চহৰত থকা দৰিদ্ৰ লোকসকলৰ ওপৰত আৰু বিশেষকৈ মাইগ্ৰেন্টছ লেবাৰ সকলৰ ওপৰত গাইস গতিকে মাইগ্ৰেন্টছ ওয়াৰ্কাৰ্স সকলৰ যি ধৰণে কষ্টত আছে হেয়া ভালদৰে দেখা পোৱা গৈছে তেওঁলোকৰ থকা খোৱা ব্যৱস্থাসমূহ হেৰাই গ'ল ফলত কাম কৰা ঠাইতে তেওঁলোক এক প্ৰকাৰৰ দৰিদ্ৰতা ভৰা জীৱন কটাবলগীয়া হৈছে আৰু গাইস ইন্টাৰষ্টেট ট্ৰেভেল হঠাৎ ৰখাই দিয়াত বহুত ওয়াৰ্কাৰ্স নিজৰ ঠাইসমূহলৈ যাবও নোৱাৰিলে ফলত তেওঁলোকে বহুত কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল গাইস সেন্ট্ৰেল গভৰ্ণমেণ্টে ইকোনমিক ক্ৰাইসিস প্ৰতিৰোধ কৰিবলৈ 20 লাখ কৰোৰ ইকোনমিক পেকেজৰ ঘোষণা কৰি এটা পদক্ষেপ লোৱা দেখা গৈছে
চিঠাৰ আমাৰ ফাৰ্মাৰ্ছৰ লগতে সকলো ছেক্টৰ আহিব বুলি জনাইছে বিশেষকৈ দৰিদ্ৰ লোকসকলৰ বিষয়ে চিন্তা কৰা দেখা গৈছে এই পেকেজটোৰ জৰিয়তে গাইজ সকলোতকৈ ডাঙৰ কথাটো হ'ল যে মাইগ্ৰেণ্টছ ৱৰ্কাৰ্ছসকলক মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি স্কিম এমৰেংগাৰ আণ্ডাৰত কাম কৰিবলৈ দিয়া হ'ব গতিকে এই স্কিমখন ৰিঅপেন অতি সোনকালে কৰিব লাগে বুলি ৰাইটাৰে এই আৰ্টিকেলটোত মেনশ্যন কৰিছে কিয়নো এইখন আজিৰ দিনত লাইফ ছেভিং ইনষ্ট্ৰুমেণ্ট হ'ব পাৰে লগতে মনচুন ছিজন এতিয়া আহি আছে সেইবাবে এই স্কিমখনৰ সময় এক্সটেণ্ড কৰি দিব লাগে বুলি কোৱা হৈছে গাইজ লগতে ৰাইটাৰে কৈছে যে কাম কৰাৰ পিছত যাতে ৱৰ্কাৰ্ছসকলে সোনকালে বেতনসমূহ পাই যায় তাৰ ওপৰত গভৰ্ণমেণ্টে ফ'কাছ দিব লাগে গাইজ ইয়াৰ লগতে স্কিমখনৰ আণ্ডাৰত কাম কৰা দিন 100 দিনতকৈ বঢ়োৱাৰ কথা কোৱা হৈছে গাইজ সকলো সুবিধা হৈ যোৱাৰ পিছত স্কিমখন ষ্টেটবোৰে ভালদৰে ইমপ্লিমেণ্ট কৰিব লাগিব বুলি ৰাইটাৰে এই আৰ্টিকেলটোত কৈছে গাইজ মাইগ্ৰেণ্টছ ৱৰ্কাৰসকলক একেটা ঠাইতে ৰাখি থোৱা হৈছে গতিকে তেওঁলোকে এই সময়খিনিত নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ সুবিধাসমূহ পাব লাগে বুলি ৰাইটাৰে এই আৰ্টিকেলটোত কৈছে গাইজ আমাৰ ফাইনেন্স মিনিষ্টাৰে এই ৱৰ্কাৰ্ছসমূহক 5 কেজিকৈ খাদ্যশস্য আৰু 1 কেজি বুট পাৰ পাৰ্চনক অহা 2 মাহলৈকে দিয়া হ'ব বুলি কথা দিছে গাইজ ৰাইটাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এই ব্যৱস্থাসমূহক ৱেলকাম ৰিলিফ বুলি কৈছে লগতে মাইগ্ৰেণ্টছ ৱৰ্কাৰ্ছসমূহৰ বাহিৰেও আন জবলেছ ৱৰ্কাৰ্ছসমূহকো পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমৰ আণ্ডাৰত কভাৰ কৰিব পাৰে বুলিও কৈছে গাইজ নিৰ্মলা সীতাৰামনে ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড স্কিমখনে মাইগ্ৰেণ্টছ ৱৰ্কাৰ্ছসমূহক 2021 চনৰ ভিতৰত সামৰি ল'ব বুলি এনাউন্স কৰিছে গতিকে গাইজ এই এনাউন্সমেণ্টসমূহৰ দ্বাৰা মানুহে অতি সহজতে লেনদেন কৰিব পাৰিব বিভিন্ন পদক্ষেপসমূহ ল'ব পাৰিব গতিকে গাইজ গভৰ্ণমেণ্টৰ এই পদক্ষেপসমূহে আমাৰ দেশৰ ইকনমিক চিটুৱেশ্যন ভাল কৰাত সহায় কৰিব After all, that seemed to be the crux of the Prime Minister's promise of spending 20 লাখ crore. গতিকে ৰাইটাৰে শেষত কৈছে যে গভৰ্ণমেণ্টৰ এই 20 লাখ crore পেকেজটোৱে দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ উন্নতি কৰিব যদি ইয়াক ভালদৰে ইমপ্লিমেণ্ট কৰা হয় গতিকে গাইজ এই আৰ্টিকেলটো এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেণ্ট গাইজ তলত ডিছক্ৰিপশ্যন বক্সত সকলোবোৰ লিংক প্ৰভাইড কৰা হৈছে টেলিগ্ৰাম চেনেল APSC ষ্টাডি হাব উইথ বৰ্ষাত আজিৰ দ্য হিন্দু নিউজ পেপাৰ এনালাইচিছৰ PDF ফাইলটো প্ৰভাইড কৰি দিম আপোনালোকে ডাউনলোড কৰি ল'ব ভিডিঅ'টো চাই কেনে পালে জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে নটিফিকেশ্যন বেলটো অন কৰি দিব যাতে আপোনালোকে এটাও ক্লাছ মিছ নকৰে ধন্যবাদ জয় আই অসম